হাই গাইজ, আমি আজি জুহালত মাংস বনাম। কেনেকৈনো বনাম আহক চাওঁচোন। মাংসৰ বাবে আমি ধুনীয়াকৈ পিঁয়াজ কাটি লৈছোঁ, মিডিয়াম চাইজৰ 4টা। এয়া আদা নহৰু আমি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু মাংসৰ বাবে এয়া আলু কাটি ৰাখিছোঁ আৰু এয়া মছলা। আমি মাংসত কেপচিকামো দিম। চাই থাকক কেনেদৰেনো বনাওঁ। এয়া গোটা জিৰা আৰু শুকান জলকীয়া এইদৰে তিয়াই ৰাখিছোঁ পানীত। এইখিনি ধুনীয়াকৈ পিচি ল'ম। এয়া ধুনীয়াকৈ জুই জ্বলি আছে। ইয়াতে গৰম পানী দি থৈছোঁ। মাংসত হালধি গুড়ি, ৰেড চিলি পাউডাৰ, অকণমান মিঠাতেল আৰু অকণমান নেমু ৰস আদি মেৰিনেট কৰি এইখিনি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই ৰাখি দিছোঁ। এয়া জুই জ্বলাই কেৰাহী গৰম হোৱাত ইয়াতে মিঠাতেল দি দিছোঁ প্ৰয়োজন অনুসৰি। মিঠাতেলখিনি গৰম হ'বলৈ ৰাখি দিছোঁ। গৰম হোৱাত প্ৰায় আধা চামুচতকৈ অলপ কম গোটা জিৰা ফুটিবলৈ দি দিছোঁ। সেইখিনি ভালদৰে ফুটাৰ পিছত ইয়াতে পিঁয়াজখিনি দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰাত ইয়াতে গোটা জিৰা, শুকান জলকীয়া, আদা নহৰুৰ পেষ্টখিনি মই দি দিম। পেষ্টখিনি দি এইখিনি ভালদৰে মিক্স কৰি লৈ ল'ম। সোৱাদ অনুসৰি ইয়াতে মই আগতীয়াকৈ নিমখ দি লৈছোঁ। নিমখখিনি দি আকৌ ভালদৰে এবাৰ মিক্স কৰি লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ মিক্স হোৱাত মাংসখিনি ইয়াতে দি আমি ভাজি থাকিম। ল'ম 5 মিনিটমান ভজাৰ পিছত ইয়াতে ঢাকনি লগাই দিম। ঢাকোন লগাই এইদৰে ভাজি থাকিম যাতে তলিত লাগি নধৰে। তাৰ কাৰণে মাজে মাজে ঢাকনখন উঠাই বা লৰাই দিব।
ধুনীয়াকৈ উতলি আছে। ফ্লেভাৰৰ কাৰণে ইয়াতে মই কেঁচা জলকীয়া এটা দুফাল কৰি কিনে দি দিছোঁ। লগতে মই গোটা গৰম মছলা এইদৰে আধা খুন্দা কৰি ইয়াতে দি দিছোঁ। তেতিয়া গোন্ধটো খুব ভাল আহে। এইখিনি মিক্স কৰি ৰাখি দিম। এয়া মাংস আমাৰ প্ৰায় ৰেডি হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ খাবলৈ ৰেডি। মই এইখিনিতে মাংসখিনি নমাই ল'ম। মাংসখিনি মই কেৰাহীৰ পৰা বাতি এটাত ৰাখি দিছোঁ। জুইত বনোৱা এই মাংসৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।